ষ্টক মাৰ্কেটৰ কেণ্ডেল, ষ্টক কেণ্ডেল কি হয়, ষ্টকৰ গ্ৰাফ কি হয়, সেইটো চালে মানুহ ভাবে এনেকুৱা ৰঙা সেউজীয়া সেইটো চাই পেলাই বহুত মানুহৰ মাথা ঘূৰি যায়। একচুৱেলি মই কৈছো কেণ্ডেল ষ্টিক বা ষ্টকৰ গ্ৰাফটো হ'ল এটা কোম্পানীৰ এটা শ্বেয়াৰৰ প্ৰাইচৰ ভেলুৰ প্ৰিভিয়াছ ৰেকৰ্ড মানে কি, আপোনাৰ 1 বছৰ বা 5 বছৰ বা কোম্পানীটোৰ আৰম্ভণিৰ পৰা সেই কোম্পানীটোৰ এটা শ্বেয়াৰৰ ভেলু কোনটো টাইমত কিমান বাঢ়িছে কিমান কমিছে, কিমান বাঢ়িছে কিমান কমিছে, সেই বস্তুটোৰ এটা প্ৰিভিয়াছ হিষ্ট্ৰী বা প্ৰিভিয়াছ ৰেকৰ্ড। আপুনি যদি আপোনাৰ খাতাত বা আপোনাৰ কম্পিউটাৰত বা আপোনাৰ ডায়েৰীত যদি প্ৰত্যেক বছৰে প্ৰত্যেক মাহৰ আৰু প্ৰত্যেক দিনৰ বা প্ৰত্যেক ঘণ্টাৰ বা প্ৰত্যেক মিনিটৰ ধান বা সুপাৰী বা সৰিয়হৰ যদি 1 কেজিৰ বা 1 বস্তাৰ মূল্য যদি আপনি টাইম বাই টাইম ডে বাই ডে যদি নোট কৰে, ঘণ্টা বাই ঘণ্টা যদি আপনি নোট কৰে, সেইটোৱে সেই সুপাৰীটোৰ প্ৰাইচৰ গ্ৰাফ হ'ব বা কেণ্ডেল ষ্টিক হ'ব। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ষ্টক মাৰ্কেটৰ বিষয়ে গুৰিৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে এটা চিম্পুল ভাষাত, ঘৰুৱা ভাষাত মই আপোনালোকক নলেজ দি যাম। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পিছৰ ভিডিঅ'ত মই ট্ৰেডিঙৰ যিবিলাক বেলেগ ফৰ্ম আছে, ইন্ট্ৰাডে ট্ৰেডিং, অপশ্যন ট্ৰেডিং, ফিউচাৰ ট্ৰেডিং, ডেলিভাৰী ট্ৰেডিং, সেইবিলাকৰ বিষয়ে মই বিতংভাৱে জনাম।